প্ৰিয় শিক্ষাৰ্থী তোমালোকৰ আজি ঐচ্ছিক অসমীয়া দ্ৰুত পাঠৰ ৰাভাসকলৰ বিষয়ে মই পঢ়িবলৈ লৈছোঁ যদিও মই কেইবাটাও লেসন পঢ়ি দিছোঁ তোমালোকে এইটো কথা লক্ষ্য কৰিবা যাতে তোমালোকৰ যিটো লেসন ইজি লাগে সেইটো বিষয় পঢ়িবা কাৰণ তাৰ পৰা তোমালোকৰ এজন মানে দুটা জনগোষ্ঠীৰ পৰা দুজনৰ সমুটুকা লিখিবলৈ আহিব খুব বেছি নম্বৰ নাহিলেও কিন্তু শুদ্ধকে লিখিব পৰাটো তোমালোকৰ ক্ৰেডিট এতিয়া আহিছোঁ পাঠটোৰ মাজলৈ ৰাভাসকল মূলতে এটা আদিম জাতি তেওঁলোকে অসম মেঘালয় আৰু পশ্চিম বংগৰ বিভিন্ন স্থানত অধ্যুষিত হৈ আছে মানে তেওঁলোক হিচৰিত হৈ আছে সাম্প্ৰতিক সময়ত ৰাভা জাতিৰ স্থান জনসংখ্যা পৰিচয় ক্ৰমাগতভাৱে পোহৰলৈ আহিছে আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ ধাৰা অব্যাহত ৰাখিলে ৰাভা জাতিৰ ঐতিহাসিক পটভূমি অধিক স্পষ্ট আৰু সঠিক ৰূপত পোৱা যায় 1903 চনত প্ৰকাশিত লিংগুইষ্টিক সাৰ্ভে অফ ইণ্ডিয়াৰ মতে গাৰো পাহাৰ জিলাৰ ফুলবাৰীৰ পৰা দক্ষিণ কামৰূপ ৰাণীলৈকে গাৰো পাহাৰ খাচিয়া পাহাৰ জিলাৰ উত্তৰ সমান্তৰৱৰ্তী কিছু অঞ্চলত সামৰি ৰাভা মানুহৰ বসভূমি অৰ্থাৎ তেওঁলোকে তাতে বাস কৰে ইয়াৰ উপৰি বিভিন্ন দেশ নেপাল ভূটান মেঘালয় বাংলাদেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলা কোকৰাঝাৰ বঙাইগাঁও চিৰাং বক্সা ওদালগুৰি কামৰূপ শোণিতপুৰ গোলাঘাট নগাঁও ধেমাজি ডিব্ৰুগড় শিৱসাগৰ আদি জিলাৰ বিভিন্ন ঠাইত তেওঁলোকে বসবাস কৰি আহিছে পৰিচয় এতিয়া এই জাতিটোৰ পৰিচয় নিজস্ব ঐতিহ্য বিশ্বাস আখ্যান উপাখ্যানেৰে পৰিপুষ্ট ৰাভাসকল ভাৰতীয় সংবিধানত ৰাভা এটা জনজাতি হিচাপে স্বীকৃত মংগোলীয় ফৈদ ৰাভাসকলৰ সামাজিক ফালৰ পৰা কেইবাটাও শাখাত বিভক্ত যেনে ৰংদানী পাটি দাহৰি মায়তৰি কোচ বিতৰিলা হানা মদাহী আদি ভাষা ৰাভা জাতিৰ নিজস্ব ভাষা আছে গাণিতিক সংখ্যাও পৰিপূৰ্ণভাৱে আছে ৰাভা ভাষা নিশ্চিতভাৱে ব্যাকৰণসন্মত গৱেষণা আৰু অনুশীলনৰ অভাৱত পূৰ্বৰে ৰাভা ভাষা স্মৃতিৰ গৰ্ভত লীন হোৱাৰ উপক্ৰম হৈছিল যদিও সম্প্ৰতি এই ভাষা বহুখিনি উদ্ধাৰ হৈছে আৰু পুনৰ উদ্ধাৰ আৰু সংৰক্ষণৰ নতুন পদক্ষেপ লোৱাত ৰাভা ভাষা গঠন হৈ ধৰিছে অৰ্থাৎ কি হৈছিলে মাজতে যেহেতু ষ্টাডি নহৈছিলে সেইটো কাৰণে এইটো লুপ হৈছিলে বুলি কৈছে নাইকিয়া হৈ গৈছিলে কিন্তু এতিয়া যেহেতু সেই ভাষাটোৰ ওপৰত অধ্যয়ন কৰা হৈছে গতিকে সেইটো আকৌ ঠন ধৰি উঠিছে ৰাভা ভাষাৰ অভিধানৰ ইতিমধ্যে দুখন প্ৰকাশ হৈছে আৰু নিখিল ৰাভা সাহিত্য সভাৰ তৰফৰ পৰা আৰু এখন অভিধান প্ৰকাশৰ পথত ৰাভা ইংৰাজী আৰু অসমীয়া ভাষাৰ সামলাচিনি ৰাওস্বামী নামৰ পূৰ্ণাংগ প্ৰকাশনীয় পৰিভাষা প্ৰকাশ পাইছে বৰ্তমান নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত ফামানচিনিৰ পৰা পৈৰমৈতকা পচিনি শ্ৰেণীলৈকে ৰাভা ভাষাৰ ডিপ্ল'মা কোৰ্চৰ পৰীক্ষাৰ বাবে নিজাববীয়া প্ৰচেষ্টাৰে পাঠ্যপুথি যুগুত কৰি উলিয়াইছে অৰ্থাৎ তেওঁলোকে নিজাববীয়াকৈ এইখিনি যুগুত কৰিছে ৰাভা ভাষা উত্তৰণৰ প্ৰথম কালছোৱা ৰাভা ভাষা উত্তৰণৰ সোণালী যুগ চাম্পায়া আৰু প্ৰাক চাম্পায়া বুলি কোৱা হৈছে চাম্পায়া আলোচনীৰ জৰিয়তে ৰাভা ভাষা জীৱন্ত হৈ উঠিছে ইয়াৰ বহু বছৰ পিছত অৰ্থাৎ 2005 চনৰ ৰাভা ভাষাৰ পষকীয়া বাতৰি কাকত চিঙি খুৰাং প্ৰকাশ পায় যদিও দীৰ্ঘায়ু নহ'ল অৰ্থাৎ বেছিদিন ই টিকি নাথাকিলে সমাজ ৰাভা সমাজে পোনতে মাতৃপ্ৰধান আছিল যদিও ক্ৰমে পিতৃপ্ৰধান সমাজলৈ ৰূপান্তৰিত হৈছে ল'ৰা ছোৱালীয়ে মাকৰ বায়াৰ অন্তৰ্ভুক্ত হয় বাপেক বায়াৰ পাম হ'লে মাকৰ বায়াৰ ৰংখং হ'লে ল'ৰা ছোৱালী ৰংখং বায়াৰ অন্তৰ্ভুক্ত হ'ব মাকৰ বায়াৰৰ ফালৰ পৰা যিমান বায়াৰৰ জন্ম হয় সেইবোৰে মাহাৰী আৰু মাহাৰী সূত্ৰে নিকষ্ট মাহাৰীৰ সম্পত্তিৰ অধিকাৰ পূৰ্ণ দাবী থাকে কিন্তু একে মাহাৰীৰ কোনো পুৰুষৰ সেই সম্পত্তিৰ দাবীত কোনো হেতু নাথাকে এইফালৰ পৰা ৰাভাসকল মাতৃপ্ৰধান অৰ্থাৎ মাতৃপ্ৰধান আৰু পিতৃপ্ৰধান প্ৰথমতে মাতৃপ্ৰধান আছিলে তাৰপিছত পিতৃপ্ৰধান হ'ল সংস্কৃতি ৰাভাসকলৰ নিজস্ব কলা সংস্কৃতিৰ চহকী ৰাভাসকলৰ লোকগীত লোকসাধু লোকবিশ্বাস আৰু লোকসংস্কৃতিৰে ভৰপূৰ ৰাভাৰ সমাজ জীৱনত চলি থকা বিভিন্ন পূজা পাতল উৎসৱ পাৰ্বণ আদিত গীত মাত সুৰ তাল লয় বাদ্য নৃত্য এই নৃত্য গীতত প্ৰকাশ পাইছে আনন্দৰ পৰা দুখলৈ প্ৰেমৰ পৰা বিৰহলৈ বিবিধ গাথা ৰাভা সংস্কৃতি অতীতৰ পৰা চলি অহা প্ৰতীক হ'ল মানচালেংকা
বা মাছৰুকা চৰাই। এই মাঞ্চালেংকাৰ আৰ্হিত কাঠৰ প্ৰকৃতিৰে কৰোৱা আৰু বাটিকটিকা নামৰ চৰাইক লৈ এডাল মাৰৈত সংলগ্ন কৰি লোৱা হয় আৰু নাচৰ তালে তালে পুৰুষসকলে নচায়। অৰ্থাৎ তোমালোকে মন কৰিবাচোন, দেখি চাই চাগে এইডাল ৰছীডাল যে টানি টানি দিয়ে, লাঠিডালৰ ওপৰত চৰাইটো থাকে। লগতে নাচনীসকলে ৰাভাৰ পৌৰাণিক বীৰ বীৰাংগনাৰ ঢাল আৰু তৰোৱাল লৈ নৃত্য কৰে। পৌৰাণিক আখ্যান আৰু পৰম্পৰাগত বিশ্বাস মতে ৰাভাসকলৰ ভাষা, কৃষ্টি, খোৱা খাদ্য আদি দানৰূপে পাইছিল জগত সৃষ্টিকৰ্তা স্বয়ং ঋষিৰ পৰা। এয়া ৰাভা সমাজৰ লোকবিশ্বাস, তেওঁলোকে এইটো বিশ্বাস কৰে। ৰাভা বীৰ বীৰাংগনা। বাহাৰীৰ স্থান বাঘেৰী বুৰঞ্জীৰ মতে ১৭ শতিকাৰ দ্বিতীয় দশকত চাম্ভুৰ ৰাজ্যৰ ৰজা আছিল ৰাজা বীৰ পৰশুৰাম ৰাভা। তেখেতে ৰাভা বুৰঞ্জীত বীৰ ৰজা দদান, মাৰুক্ষেত্ৰী আদি যোদ্ধাসকলৰ নাম পোৱা যায়। এই বীৰ বীৰাংগনাসকলৰ অলেখ কাহিনী পঞ্জীভূত হৈ আছে। এইসকলৰ ৰাজত্বকালৰ অনেক স্মৃতি মাকুৰী পাহাৰ, ৰংজুলি, কল্যাণপুৰ এতিয়াও আছে। ইয়াৰ উপৰি ফেডাৰ ডুবাত দদনাৰ শেষ স্মৃতি নীৰৱে আছে। ৰাভা উৎস, পূজা পাতল। বুৰঞ্জীৰ মতে ৰাভাসকলৰ ৰজা বীৰ দদানৰ দ্বাৰাই বাইখু পূজা কৰা হৈছিল আৰু ক্ৰমাগতভাৱে বাইখু পূজালৈ পৰিণত হয়। ৰাভাসকলৰ প্ৰধান দেৱতা ঋষি বা মহাদেৱ। আখ্যান মতে বাইখুকচি নামৰ দুই বাই ভনী দেৱীৰ পৰাই বাইখু দেৱী আৰু খুকচি দেৱীৰ অতীতৰ পৰা ৰাভাসকলে পূজা কৰি আহিছে। শিল, গছ-গছনি পূজা কৰি গাহৰি, কুকুৰা, পাৰ আদি উৎসৰ্গা কৰে। অৰ্থাৎ তেওঁলোকে এইখিনি পূজাত ব্যৱহাৰ কৰে। সমাজ ব্যৱস্থা। প্ৰাচীন কালৰ পৰা ৰাভাসকলে সামাজিকভাৱে একতা ৰক্ষা কৰি আহিছে। বন্য জন্তু চিকাৰ, মৎস্য চিকাৰ আদি পুৰুষ মহিলা একেলগে কৰে। গাঁৱৰ পূজা পাতল, বিবাহ, শ্ৰাদ্ধ আদিতো সমানে অংশগ্ৰহণ কৰে। প্ৰাচীন কালত হোৱা যুদ্ধ বিগ্ৰহতো পুৰুষ মহিলাৰ সক্ৰিয় সহযোগ প্ৰমাণ পোৱা যায়। খেতি বাতিতো সমভাৱে কাম কৰে। যুদ্ধ বিগ্ৰহ ভাল পোৱাৰ বাবে ৰাভা জাতিক ক্ষত্ৰিয় বুলিও কোৱা হয়। সামৰণি। ৰাভাসকলৰ যিমান শাখা আছে তাৰে ভিতৰত ৰংদানী, মায়তৰী আৰু কোচ ৰাভাসকলে ৰাভা ভাষা জানে। পাটি, দাহৰি, বিতলীয়া, হানা আদিয়ে ৰাভা ভাষা নাজানে যদিও অতি সম্প্ৰতি তেওঁলোকে নিজৰ মাতৃভাষা ৰাভা ভাষাক আদৰি লৈছে। ৰাভাসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে আমি এনেদৰে উল্লেখ কৰিব পাৰোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমু হৰদেও নাচা। এইটো ৰাভা সংগীত। কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ঢাকা মহানগৰীৰ হেনা ছাউনীত 1909 চনৰ 31 জানুৱাৰীত। চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথিবালা ৰাভাৰ পুত্ৰ বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু নামেৰে জনাজাত। বিষ্ণু ৰাভাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ইংৰাজী মাধ্যমত। কিন্তু দেউতাকে পিছত বঙালী মাধ্যমত ভৰ্তি কৰায় যদিও পিছলৈ তেজপুৰলৈ আহি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰে। 1926 চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰতে প্ৰথম হৈ প্ৰৱেশিকা পাছ কৰি কুইন এম্প্ৰেল পদক লাভ কৰিছিল। হাইস্কুলীয়া শিক্ষা জীৱনৰ পৰাই বিষ্ণু ৰাভাৰ আগশাৰীৰ খেলুৱৈ আছিল। ফুটবল, ক্ৰিকেট, হকী খেলাৰ উপৰিও সুন্দৰ গীত গায়, নাচে, অভিনয় কৰে, চিত্ৰ আঁকে। ইয়াৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিও তেওঁৰ প্ৰবল আসক্তি আছিল। 1926 চনত কলকাতাৰ ছেণ্ট পল কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে আৰু সেই বছৰে সেই কলেজৰ ক্ৰিকেট দলৰ কেপ্টেইন নিৰ্বাচিত হয়। ছেণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISC পাছ কৰাৰ পিছত 1930 চনত ৰিপন কলেজত BSc শ্ৰেণীত নাম লগাই পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ পঢ়ে। ৰিপন কলেজতো ফুটবলৰ কেপ্টেইন নিৰ্বাচিত হয়। এতিয়া গম পাইছা নহয়, বিষ্ণু ৰাভা গোটেইকেইটা গুণে আছিলে। ধৰিলা সংগীত, নাটক, স্পৰ্টছমেন, ৰাইটাৰ, আৰ্টিষ্ট, এই গোটেইখিনি গুণ তেওঁৰ আছিলে। সেই সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ জোৱাৰে কলকাতা মহানগৰীত অস্থিৰ কৰি তুলিছিল। দেশপ্ৰেমী বিষ্ণু ৰাভায়ো আন্দোলনত নিয়োজিত হোৱাৰ কাৰণে ব্ৰিটিছ প্ৰশাসনৰ চকুত পৰিল। সেই সময়তে বিষ্ণু ৰাভাই মনে মনে ৰিপন কলেজ এৰি কোচবিহাৰ ভিক্টোৰিয়া কলেজত নামভৰ্তি কৰে। ভিক্টোৰিয়া কলেজৰ 21 বছৰ
বয়সীয়া ছাত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিলে। অৰ্থাৎ তেওঁ কবিতা এটা লিখি পেলাই সেইটো লগাই দিলে ক'ৰবাত। ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি সাদা, ৰাজ্যে যদি মংগল চাওঁ, দুইটি পাঠাই বলি দাও। এয়া আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ বিপ্লৱৰ আৰম্ভণি। ব্ৰিটিছ চৰকাৰৰ ৰোষত পৰি ভিক্টোৰিয়া কলেজত পঢ়াৰ পথ ৰুদ্ধ হয়, অৰ্থাৎ তেতিয়া তেওঁ বন্ধ কৰি দিয়ে। হোৱাত পুনৰ মাইকেল কলেজত নামভৰ্তি কৰি অধ্যয়নত মনোযোগ দিয়ে। সেই কলেজৰ পৰা আহি পেলাই এইখনত নাম লগালে। কিন্তু বছৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিও পুলিচৰ হাৰাশাস্তিৰ বলি হৈ মাইকেল কলেজ ত্যাগ কৰিবলৈ বাধ্য হয়। 1931 চনত তেওঁ ছাত্ৰ জীৱন অন্ত পৰে, অৰ্থাৎ তেওঁ শিক্ষা সিমানতে শেষ কৰিলে। কলকাতালৈ গুচি গৈ তাতে হাতত কলম তুলি আবাহন বাঁহীৰ পাতত লিখিবলৈ আৰম্ভ কৰিলে। অসমীয়া সাহিত্য প্ৰেমীৰ মাজত নকৈ চিনাকি হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। এইখন আলোচনী তেওঁ পেপাৰত লিখিবলৈ ল'লে। সংগীত সাধনাত ব্যস্ত থাকোঁতে ৰাছিয়াৰ বিখ্যাত অভিনেত্ৰী আনা পাভলোৱাৰ নৃত্যৰ উপভোগ কৰি তেওঁৰ লগত পৰিচয় ঘটিল আৰু তেওঁৰ শিল্পীৰ প্ৰাণে পালে অফুৰন্ত প্ৰেৰণা। অসমৰ সাংস্কৃতিক জগতৰ বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগ পাই বিষ্ণু ৰাভা অধিক উজ্জীৱিত হৈ পৰে। অৰ্থাৎ দুইজন যেতিয়া লগ লাগিলে তেতিয়া তেওঁলোকক আৰু কাম কৰিবলৈ সাহস পালে। গীত, নৃত্য আৰু অন্যান্য সংস্কৃতিৰ কৰ্মত ব্যস্ত হৈ থাকোঁতে গায়িকা প্ৰিয়লতা দত্তৰে 1937 চনত বিবাহ হয় যদিও মাত্ৰ 28 দিন সংসাৰ পতাৰ পিছতে পত্নীৰ মৃত্যু হয়। শোকবিহ্বল হৈ বিষ্ণু ৰাভাই গীত ৰচনা কৰে। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে বিষ্ণু ৰাভাই 1939 চনত নৃত্য পৰিৱেশন কৰে। মহাদেৱৰ তাণ্ডৱ নৃত্য পৰিৱেশন কৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণক আপ্লুত কৰাৰ লগতে ভূয়সী প্ৰশংসা পায়। বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাক 1962 চনত দেশদ্ৰোহী সজাই কাৰাৰুদ্ধ কৰে, অৰ্থাৎ জেলত ভৰাই। সেই সময়তে দ্বিতীয় পত্নী কনকলতা মেধিৰ মুনমুন আৰু থুনথুনৰ জন্মৰ পিছতে অকাল বিয়োগ হয়, অৰ্থাৎ তেওঁৰ দ্বিতীয়গৰাকী পত্নীও সন্তান জন্মৰ পাছত মৃত্যু হয়। তাৰ পিছত যাযাবৰী হৈ জীৱন কটাই যদিও সেই সময়ত সোণপাহি, মিচিং কনিং অসমীয়া কৃষ্টিৰ মূল আভাস আৰু অতীত অসম আদি অতি মূল্যৱান গ্ৰন্থ লিখি উলিয়ায়। ৰাভাদেৱে 1968 চনত তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়। বিষ্ণু ৰাভাৰ শেষত মোহিনী ৰাভাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। সমগ্ৰ জীৱন দলিত আৰু অৱহেলিত পক্ষে সংগ্ৰাম কৰা বিষ্ণু ৰাভা মহাদেৱৰ জীৱন আছিল সীমাহীন দুখ যন্ত্ৰণাৰে ভৰা। তাৰ মাজেৰে তেওঁৰ দ্বাৰা সৃষ্ট গীত, নৃত্য, লেখাসমূহে তেওঁক জনমানসত অমৰ কৰি গ'ল। 1969 চনৰ 20 জুনৰ দিনা এইজনা বিপ্লৱী নেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ নাটৰ সামৰণি পৰে। তেওঁ জীৱনটো খুব দুখেৰে ভৰা বুলি কৈছে। ৰাজেন ৰাভা কীৰ্তি শিক্ষক, প্ৰতিষ্ঠাতা সাহিত্যিক, আজীৱন গৱেষক ৰাজেন ৰাভাৰ জীৱন আৰু কীৰ্তি বিশাল। অভিধানেই মোৰ গুৰু বুলি কোৱা ৰাজেন ৰাভাই ৰাভা সাধু, ৰাভা জনজাতি আদিৰ উপৰিও দুকুৰিৰ অধিক প্ৰবন্ধৰে অসমীয়া সাহিত্য চহকী কৰি গৈছে। 1920 চনৰ 18 ছেপ্টেম্বৰত দুধনৈত জন্মগ্ৰহণ কৰা ৰাজেন ৰাভা এম.ই. স্কুলৰ পৰা ওলাই মাত্ৰ 5 টকা পৰিতোষীৰে অৰ্থাৎ দৰমহাৰে এখন মাৰোৱাৰী দোকানত জীৱিকাৰ বৃত্তি গ্ৰহণ কৰি নিজ সংকল্প দৃঢ়তাৰ বাবেই প্ৰাইভেটকৈ মেট্ৰিক, আই.এ. আৰু শেষত অসমীয়া বিভাগত এম.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাভা আৰু সমাজ সংস্কৃতিৰ বিষয়ত অধ্যয়ন কৰিবলৈ লয়। আজীৱন সাহিত্য সাধক, সমাজ আৰু মানৱপ্ৰেমী ৰাজেন ৰাভাই বৰ্ণাঢ্য জীৱনৰ প্ৰথম ছোৱাকাল আছিল দুখ আৰু কষ্টৰ। 1949 চনত তেওঁ যোৰহাটৰ নৰ্মাল স্কুলত মাহিলী 20 টকীয়া বৃত্তিৰে অধ্যয়ন কৰাৰ সুবিধা পায়। গোৱালপাৰা স্কুল বোৰ্ডে তেওঁ জয়ৰামকোচি মজলীয়া বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়ে। সেই সময়তে উদয়ন নামৰ তিনিমহীয়া আলোচনী এখন উলিয়ায়। অৱশ্যে ইয়াৰ আগতে তেওঁ কৃষি কাৰ্যতো মনোনিৱেশ কৰাৰ লগতে মণিহাৰী বস্ত্ৰৰ বেহা কৰিছিল, অৰ্থাৎ বিজনেছ কৰিছিলে। স্বাধীনতা আন্দোলনতো যোগদান কৰি কৰিম কিম্বা মৰিম বাহিনীত ভৰ্তি হৈছিলে। 1938 চনত যোৰহাটৰ কোকিলামুখত এগৰাকী অধ্যক্ষৰ অধীনত অসম বংগীয়
সাৰস্বত আশ্ৰমৰ ঋষি বিদ্যালয়ত এবছৰকাল সংস্কৃত আৰু বাংলা ভাষা আয়ত্ত কৰে। ইয়াৰ পিছত কোকৰাঝাৰ আৰু ট্ৰেইনিং কেন্দ্ৰৰ পৰা ডিষ্টিংশ্যন সহ প্ৰথম স্থান যোৰহাট নৰ্মাল স্কুলৰ ত্ৰিবাৰ্ষিক পৰীক্ষাত 5টা বিষয় লেটাৰ সহ দ্বিতীয় স্থানত, তিতাবৰত বুনিয়াদী প্ৰশিক্ষণ কলেজৰ পৰা প্ৰশিক্ষণ লাভ, বাৰ্ধাৰ ৰাষ্ট্ৰভাষাৰ প্ৰচাৰ সমিতিৰ পৰা হিন্দী বিশাৰদ আৰু শেষত PhD 1972 চনত ডক্টৰ মহেশ্বৰ নেওগৰ তত্বাৱধানত দ্য ৰাভা দ্য লেংগুৱেজ এণ্ড কালচাৰ PhD লাভ কৰে। 1977 চনত তেওঁ গৱেষণামূলক থেচিছ গ্ৰন্থখনৰ বিভিন্ন কাৰণত বিশ্ববিদ্যালয়ত জমা দিয়াৰ সুযোগ নাপালেও ৰাভাসকলৰ বিষয়ে লিখা সেইখন আপুৰুগীয়া পুথি হৈ থাকিব। তেওঁ অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ উপসভাপতি আৰু দুধনৈ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল। তেওঁ অসম চৰকাৰে সাহিত্যিক পেঞ্চন প্ৰদান কৰাৰ লগতে 1946 চনত ৰাষ্ট্ৰকৃতি শিক্ষকৰো বঁটা প্ৰদান কৰে বা বঁটা লাভ কৰে। ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্নপাম। ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্নপামৰ জন্ম হৈছিল 1932 চনৰ 20 তাৰিখে গোৱালপাৰা জিলাৰ বালিজান চক্ৰৰ অন্তৰ্গত লাটাপাৰা গাঁৱত। পিতৃ কমল কুমাৰ ৰাভা আৰু মাতৃ দাখেল ৰাভা পূব গাৰো পাহাৰৰ জিলাৰ মানিকগঞ্জ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰাৰ প্ৰসন্নপাম আগিয়া ME স্কুলৰ পৰা উত্তীৰ্ণ হয়। ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্নপাম সৰুৰে পৰা ৰাভা কৃষ্টিৰ সাধনাত ব্ৰতী হৈ আছিল। অনাতাঁৰ শিল্পী হিচাপে সুখ্যাতিৰে লাভ কৰা পামে বহু গীত ৰচনা কৰি সুৰৰ সৃষ্টি কৰিছিল। এইবোৰ গীতৰ কথা আৰু সুৰে সাম্প্ৰতিক সময়লৈকে অতি জনপ্ৰিয় হৈ আছে। দদন বীৰ নাটকৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰসন্নপামৰ মাৰুক্ষেত্ৰীয় সৃষ্টি বিনাশ ময়ৰা শক্তি লাঙা মুক্তি কামগিৰি শক্তি পিদান সংসাৰ মায়া হাচং লেখা টেৱা জমা টংচা ইত্যাদি গ্ৰন্থৰ প্ৰকাশিত অৱস্থাত ৰৈ আছে। সমগ্ৰ জীৱন ৰাভা কৃষ্টি অক্লান্তভাৱে সাধনা কৰা প্ৰসন্নপাম 1952 চনত অমণিবালা ৰাভাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ 4জন ল'ৰা আৰু 3জনী ছোৱালীৰ পিতৃ হয়। 20/2/1978 ইংৰাজী তাৰিখে এক নিৰ্বাচনী প্ৰচাৰ সহযোগী হৈ ঘূৰি ফুৰোতে মটৰ দুৰ্ঘটনাত এইজনা মহান শিল্পীৰ জীৱন অকালতে নিয়তিৰ কাহিনী অৰ্থাৎ তেওঁৰ এই এক্সিডেণ্টৰ মৃত্যুত হয়। সংগ্ৰামী নেত্ৰী ডক্টৰ বিৰুবালা ৰাভা। ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাস সমাজৰ পৰা দূৰ কৰি এক সুস্থ সমাজ গঢ়াৰ আপ্ৰাণ চেষ্টাৰে নিজকে উৎসৰ্গিত কৰা সংগ্ৰামী নেত্ৰী বিৰুবালা ৰাভা। গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ভিতৰুৱা গাঁও এখনত 1949 চনত জন্ম লাভ কৰা বিৰুবালা ৰাভা পিতৃৰ নাম আছিল কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা। প্ৰাথমিক বিদ্যালয়ত 3য় শ্ৰেণীলৈকে পঢ়ি মাত্ৰ 15 বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱা বিৰুবালা ৰাভাৰ কৰ্মজীৱনৰ আৰম্ভণি আছিল বোৱা কটা কামেৰে জড়িত। ইয়াৰ লগে লগে সামাজিক কুসংস্কাৰ ডাইনী হত্যাৰ বিৰুদ্ধে সক্ৰিয় অংশগ্ৰহণ কৰে। অবিৰামভাৱে এই কামত লাগি বিৰুবালা ৰাভাই তেওঁৰ কাম স্বীকৃতি হিচাপে লাভ কৰা বঁটা আৰু স্বীকৃতিসমূহ এনেদৰে আমি উল্লেখ কৰিব পাৰোঁ। 2005 চনত শান্তিৰ নবেল বঁটালৈ মনোনয়ন অৰ্থাৎ তেওঁ মনোনীত হৈছিলে। 2005 চনৰ ৰিয়েল হিৰো স্বীকৃতি IBN 18 নেটৱৰ্ক এণ্ড ৰিলায়েন্স গ্ৰুপ। 2011 চনত সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্ত মেমৰিয়েল বঁটা পুৰস্কাৰ প্ৰদানেৰে সমাজপ্ৰাণ পুৰস্কাৰ। 2011 চনত উৰ্মিলা দাস মেমৰিয়েল বঁটা। 2012 চনত ডিব্ৰুগড় মহিলা ক্লাবৰ জয়মতী বঁটা প্ৰদান। 2013 চনত ইংখং ৱেলফেয়াৰ ছ'চাইটিৰ কোকৰাঝাৰ জিলাৰ দ্বাৰা মেন অৱ দ্য ইয়েৰ বঁটা। 2014 চনত শিৱসাগৰ সোণাৰী টাই আহোম যুৱ পৰিষদৰ দ্বাৰা বীৰাংগনা মূলা গাভৰু বঁটা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা বিৰুবালা ৰাভাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় 2015 চনত। বৰ্তমান মিছন বিৰুবালাৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰহভাৱে কাম কৰি আছে। ইমানখিনি আছিল তোমালোকৰ পাঠটোত থকা ৰাভাসকলৰ বিষয়ে। আৰু মই তোমালোকক এইটো কথাও কৈছোঁ, যিহেতু তোমালোকৰ 2টা
লেচন আহিব গতিকে তোমালোকে যি দুটাই ভাল পোৱা যি দুটা তোমালোকৰ সহজ যেন লাগে সেই পাঠ দুটা খুব সুন্দৰকৈ পঢ়িবা কাৰণ সেই দুটাৰ পৰা তোমালোকৰ কালচাৰেলৰ ওপৰত লিখিবলৈ আহিব আৰু দুজন ব্যক্তিৰ বিষয়ে লিখিবলৈ আহিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ